গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মোৰ চেনেললৈ সকলোকে স্বাগতম। তো আজি মোৰ লাইভৰ এইখন ভিডিঅ' প্ৰথম হয় আৰু প্ৰথম ভিডিঅ' আৰম্ভ কৰিছোঁ ব্লগ ভিডিঅ'ৰে। তো আজি গৈ আছোঁ ফ্ৰেণ্ডৰ লগত স্কুলৰ পৰা জাৰ্ণি ভ্ৰমণলৈ গৈ আছোঁ গোৱালপাৰা। তো মোৰ লগত আপোনালোকে থাকিব। আজি ভিডিঅ'টো পূৰা মস্তি হ'ব। তো কিয়নো আজি গৈ আছোঁ জাৰ্ণি। তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। যাত্ৰা কৰি ভ্ৰমণ কৰি তো চাই থাকক মোৰ ভিডিঅ'খন। আৰু আমি ফাইনেলি আমাৰ স্কুলখন পাই গ'লোঁ। আৰু এইখন হৈছে আমাৰ স্কুল গুৰুকুল পাব্লিক একাডেমি। আৰু সকলো ৰেডি, ময়ো ৰেডি। বলক আগবাঢ়ি যাওঁ। আৰু এয়াই হৈছে আমাৰ স্কুলখনৰ সন্মুখৰ গেট। আৰু এয়াই হৈছে আমাৰ গুৰুকুল পাব্লিক একাডেমি। তো বলক ভিতৰলৈ আগবাঢ়ো। বলক ভিতৰৰ পৰিৱেশখন চাই লওঁ। অলপ ভিতৰৰ পৰা ঘূৰি আহোঁ। আমাৰ স্কুল আৰু আমাৰ ফ্ৰেণ্ড আৰু এয়াই হৈছে আমাৰ স্কুলখনৰ ভিতৰৰ পৰিৱেশ। চাওক না। আৰু ইফালে গেট আছে, ইফালে আৰু দুজুল এটা কোৱা আৰু এতিয়া আমি লাহে লাহে পাই ডুবাইৰ মৰুভূমি চাওক। ডুবাইৰ মৰুভূমি না। আৰু ইয়াৰ মোৰ লগত আছে নজৰুল দা। অ মাছুদ, কি কেনে লাগিছে? মৰুভূমি, মৰুভূমিত কেনেকৈ যাবা? এটাতো উল্টো নাই, কেনেকৈ যাবা? খোজকাঢ়ি যাব লাগিব। আৰু এটা সৰু টিকটমান এটা দলং আছে আৰু মৰুভূমিৰ মাজত সেইখন দলনি পাৰ হ'ব লাগিব। তো বলক গৈ থাকোঁ। খোজকাঢ়ি খোজকাঢ়ি গৈ আছোঁ। আৰু এতিয়া আমাৰ
পাৰে চাই থাকক আপোনালোকে আৰু প্লিজ ইয়া হৈছে চাওক মোৰ শৰাইঘাট দলং ইয়া হৈছে শৰাইঘাট দলং আৰু ইয়া হৈছে ব্ৰহ্মপুত্ৰ ইয়া চাওক বাবাটো বেলেগ একদম শৰাইঘাট দলংখন পাৰ হৈ গ'লো আৰু লগতে আপোনালোকক কওক আৰু ইয়া আমি নগৰবাৰ ৰাজধানী আৰু এতিয়া হৈছে আমাৰ গাড়ী বাস পোৱা নাই ডাইৰেক্ট কৰি পেলাই কৈ দাদা ইয়াৰো কেমেৰাৰ সন্মুখতে লাভ পাই আছে চাওক কি কথাই নকয় আৰু ইয়া আমি যাত্ৰা আৰম্ভ কৰিলো ইয়াৰ ভিতৰত যাব লাগিব ইয়াৰ ভিতৰৰ পৰিৱেশ চাওক না ইমান ধুনীয়া আৰু এইটো হৈছে মেইন গেট পাৰ টিকেট খুলি আছে
সকলে বাইদেউসকলে ৰন্ধা বাঢ়ি কৰি আছে তো বলক আমালৈ অলপ ফুৰি আহোঁ ভিতৰৰ ফাললৈ চিৰিজৰ ভিতৰলৈ সোমাই গৈ আছোঁ ইয়া মেইন গেট আমি মেইন গেটেৰে সোমালোঁ 26 তাৰিখৰ পৰা ইয়াতে মেলা আৰম্ভ হ'ব আৰু সেইখন হৈছে দোকান দোকানৰ পৰা কিবা এটা লৈ লওঁ আধা কিলো ভিতৰলৈ গৈ আছোঁ ইয়াত খেতি কৰবাক লগি কান্ধত নাঙালং খৰচিনবাক লগি হাতত কিতাপ লং দিনে ৰাতি কেংকে খাইছা খেমথে কৰা খেতি ভাই হাত খেমথে কৰা খেতি পাঞ্জাব দেশৰ উদাহৰণ আমি ল'বা নৰো নেকিয়া খেতি কৰবাক লগি কান্ধত নাঙালং খৰচিনবাক লগি হাতত কিতাপ লং অম্বিকাগিৰি যে আজি নাই গেল 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 দেখান বিদেশীৰ হাতত বিষ্ণুৰ আভাৰ কলজা কাৰো নাই জাঙুৰ খাই পলয়ৰা বুলব শাসন তিৰি চলিয়া আপা আপি একেলগে মিলি জুলিয়া কৈঠা পাৰুৱা আৰু ভালো আমি দৌৰি গৈ আছোঁ ভিতৰলৈ ইয়া চাওক মজাৰ এটা ঘৰ ইয়াতে কি কৈছে আৰু ইয়াত টিকেট ঘৰ টিকট ঘৰ মানে বুজি পোৱা টিকট ঘৰ মানে আগবাঢ়ি যাওঁ এইটো কিহৰ কাৰণে আছে টিকেট ঘৰ ভিতৰত বনাইছে। চাই থাকো ইয়া আমি ঘূৰিব পাৰিম কিমান হেপী নিউ ইয়াৰ সৰু এইটো টিকটটো আছিলে যে সেইটোৰ কাৰণে এইটো দি আপুনি পুখুৰীৰ মাজত খেলিব পাৰিব মাত্ৰ 30 টকা টিকেট আহিলে ইয়াতে খেলিব মজাটোৱে বেলেগ আৰু ইয়াৰে কিছুমান ফটোশ্বট দেখাই দিলোঁ বেয়া নাপাব 4-5টামান ফটো দেখাই দিছোঁ